নগাই খেদিলে পলাবলগীয়া অৱস্থা এটা মোৰ নহয়, সিমানখিনি সাহস মোৰ আছে। বিয়া সকাম সবাহ সুধি খাবৰ বাবে আমাৰ সংবিধানে আমাৰ ভোটাধিকাৰটো কাৰোবাক দিবলৈ ৰাইজক কোৱা নাই। ধুদৰ আলিটো এতিয়াও যেন কোনোবা ধুদে বনাই আছে, এনে এটা পৰিৱেশ হৈ আছে। আজি নগাই মানুহ খেদি আছে, তেখেত নিজেও ভয়ত পলাব লগা হৈছে, আমাৰ মানুহ ৰাতি শুবলৈ এতিয়াও শান্তি নাই। আজিৰ দিনটোতো ৰাইজে পানী এটা সমষ্টিত খাবলৈ নাপায়, এইটো কম লাজৰ কথা নে বাৰু এজন জনপ্ৰতিনিধিৰ বাবে? গাড়ীখনত সেইদিনা পানী এগিলাচ বিচাৰিছো গাড়ীখনত মাৰিবৰ বাবে, চাফা কৰিবৰ বাবে। আইতা এগৰাকীয়ে কৈছে যে বাইদেউ এগৰাকীয়ে পানীটোৱে আটাইতকৈ ডাঙৰ সমস্যা, কেনেকৈ দিম? মানে এগিলাচ পানীও মৰিয়নিবাসীৰ বাবে কিমান ডাঙৰ। 5 বাৰ তেখেত বিধায়ক হোৱাৰ পাছত 5টা কাম কৈ দিয়ক, যি 5টা কাম তেখেতে কৰিলে। চেহেৰাই জনপ্ৰতিনিধি এজনৰ যোগ্যতাৰ মাপকাঠি নহয়, মই আগতেও কৈছো। কাৰোবাৰ চেহেৰা ভালেই হওক বেয়াই হওক, সেইটো মানুহৰ দৃষ্টিভংগীৰ ওপৰত নিৰ্ভৰ কৰে। আৰু চেহেৰাই সমষ্টি এটাৰ উন্নয়ন বা প্ৰগতি কৰাৰ ক্ষেত্ৰত একো সহায় নকৰে। কিন্তু কথাটো হ'ল জনপ্ৰতিনিধি এজনে মাত মাতিব পাৰিব লাগিব, আৰু মাত ক'ত মাতিব পাৰিব লাগিব? বিধানসভাত। সলসলীয়াই হওক টকটকীয়াই হওক, যিদৰেই নকওক, বিধানসভাত এজন জনপ্ৰতিনিধিৰ বাবে যিখিনি নিৰ্দিষ্ট সময় থাকে, সেই নিৰ্দিষ্ট সময়খিনিৰ ভিতৰত জনপ্ৰতিনিধিগৰাকীয়ে সমস্যাবোৰৰ বিষয়ে তাত উত্থাপন কৰিব পাৰিব লাগিব। সমাধানৰ বাবে তাত আচলতে তৰ্ক বিতৰ্ক যুক্তিৰে উপস্থাপন কৰি প্ৰজেক্ট প্ৰকল্প নিজৰ সমষ্টিলৈ আনিব পাৰিব লাগিব। এই ক্ষেত্ৰত ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া কিন্তু একেবাৰে বিফল। বিগত সময়ত তেখেতে কৈছে যে তেখেতৰ সকলোৰে লগত ভাল সম্পৰ্ক, কিন্তু বিয়া সকাম সবাহ সুধি খাবৰ বাবে আমাৰ সংবিধানে আমাৰ ভোটাধিকাৰটো কাৰোবাক দিবলৈ ৰাইজক কোৱা নাই। বিয়া সকাম সবাহ সুধি আমি সকলোৱে খাব পাৰোঁ, কিন্তু তাৰ বাবে এজন ব্যক্তিক ভোট দি ৰাইজে জয়যুক্ত কৰি গণতান্ত্ৰিক মৰ্যাদাৰে জনপ্ৰতিনিধি এজন নিৰ্বাচিত নকৰে। জনপ্ৰতিনিধি এজন নিৰ্বাচিত কৰা হয় সমষ্টিটোৰ সমস্যাবোৰ সমাধানৰ বাবে, ৰাইজৰ আশা আকাংক্ষাবোৰ পূৰণ কৰি ৰাইজৰ সমস্যাবোৰ দূৰ কৰিবৰ বাবে। আৰু ক'ত দূৰ কৰিব লাগিব? বিধানসভাৰ মজিয়াত সেইবোৰৰ বিষয়ে আলোচনা কৰি। এই ক্ষেত্ৰত ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই কিছুমান তৰল মন্তব্য কৰাৰ বিপৰীতে সমষ্টিৰ কোনো জ্বলন্ত সমস্যা বিগত সময়ত মাত মাতি সমাধান কৰিবলৈ একো পদক্ষেপ লোৱা আমি দেখা নাই। তেখেত শাসনাধিষ্ঠ দলতে আছিল কংগ্ৰেছৰ দিনতো, আজি বিজেপিৰ দিনত বিজেপিলৈ গ'ল, কিন্তু শাসনাধিষ্ঠ দলটোৰ এজন জনপ্ৰতিনিধি হিচাপে, এজন MLA হিচাপে মৰিয়নিৰ যি উন্নয়ন তেখেতে কৰিব লাগিছিল সেয়া কৰিবলৈ তেখেত সক্ষম নহ'ল। আজি ধুদৰ আলিৰ কথা আমি যদি চাওঁ, ধুদৰ আলিটো এতিয়াও যেন কোনোবা ধুদে বনাই আছে, এনে এটা পৰিৱেশ হৈ আছে যে এতিয়াও তাক আগবঢ়াই লৈ যাবলৈ তেখেত সম্ভৱ হোৱা নাই। গতিকে আজি আমাৰ যদি মাটিৰ পট্টাৰ সমস্যা মানুহৰ তেতিয়াও আছিল, এতিয়াও আছে। আজি তেখেত ইমান বছৰ জনপ্ৰতিনিধি হৈ থকাৰ পাছতো আজি নগাই মানুহ খেদি আছে, তেখেত নিজেও ভয়ত পলাব লগা হৈছে, আমাৰ মানুহ ৰাতি শুবলৈ এতিয়াও শান্তি নাই। হাতী মানুহৰ সংঘাত হৈছে। আজি গিবনক আচলতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক পৰ্যটন উদ্যোগ ৰূপে গঢ়ি তোলাৰ ক্ষেত্ৰত তেখেতৰ কোনো ইনিচিয়েটিভ আমি দেখা নাই। আজি কৃত্ৰিম জলাশয় খনন কৰিবলৈ লৈ 1700 বিঘা মানুহৰ মাটি, জীৱন জীৱিকা সকলো লৈ যোৱা হৈছে। ইমান পশুপালক আছে, কোনো পশু চিকিৎসালয় নাই। আজি মৰিয়নি টাউনখনৰ কোনো উন্নয়ন নাই, তাত অভাৰব্ৰিজ এটা 91 চনৰ পৰা এতিয়ালৈকে আলোচনাই হৈ আছে, তাক লৈ কোনো প্ৰজেক্ট পৰিকল্পনা নাই। সীমান্তৱৰ্তী এটা অঞ্চলত বহলটিং বুলি কৈছে তেখেতক, তাত ৰাইজে পানীৰ কাৰণে প্ৰতিবাদ কৰিছে, ৰাস্তাৰ আৰু আপোনাৰ চাইকেলত ৰোগীক লৈ গৈছে। গতিকে আজিৰ দিনটোতো ৰাইজে পানী এটা সমষ্টিত খাবলৈ নাপায়, এইটো কম লাজৰ কথা নে বাৰু এজন জনপ্ৰতিনিধিৰ বাবে? তেখেতে ইয়াত ইমানবোৰ প্ৰজেক্ট ভাৰতবৰ্ষত আহিছে, অসমত আহিছে বুলি আমি শুনি থাকোঁ, অথচ ইয়াত ৰাইজে পানী খাব নাপায়। আমি গাড়ীখনত সেইদিনা পানী এগিলাচ বিচাৰিছো গাড়ীখনত মাৰিবৰ বাবে, চাফা কৰিবৰ বাবে। আইতা এগৰাকীয়ে কৈছে যে বাইদেউ এগৰাকীয়ে পানীটোৱে আটাইতকৈ ডাঙৰ সমস্যা, কেনেকৈ দিম? মানে এগিলাচ পানীও মৰিয়নিবাসীৰ বাবে কিমান ডাঙৰ। আমি খাবৰ সময়ত সদায় যদি মাক দেউতাকে ভাবিব লাগে মোৰ সন্তান সুৰক্ষিত হৈ থাকিবনে নাই। আজি চাইকেলত ৰোগীক যদি লৈ যাব লাগে, আজি পাহাৰীয়া ৰাস্তাৰে মানুহ খোজকাঢ়ি নলাৰ পৰা বাল্টিত পানী উঠাই ঘৰলৈ আনিব লগা হৈছে, তেনেহ'লে তেখেতে কি কৰিলে? ৰাইজৰ দলৰ সাংগঠনিক শক্তি মৰিয়নি সমষ্টিত যথেষ্ট সুদৃঢ়, নহ'লে শিৱসাগৰৰ পাছতে দ্বিতীয়টো সমষ্টি মৰিয়নি নহ'লহেঁতেন তেওঁলোকে এৰি দিম বুলি কোৱা। যে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াক প্ৰত্যাহ্বান জনাব পৰাকৈ ৰাইজৰ দলৰ ভেটি ইয়াত শক্তিশালী। ইমান দীৰ্ঘদিন ধৰি এটা পৰিয়াল এজন ব্যক্তিয়ে শাসন কৰাৰ পাছত তেখেতে বিজেপি কৰ্মীক ঠগিছে, তেখেতে কংগ্ৰেছকো ৰাইজকো ঠগিছে, কাৰণ দীৰ্ঘদিন ধৰি কংগ্ৰেছে সকলো দিয়াৰ পাছতো তেখেতে কংগ্ৰেছক বিশ্বাসঘাতকতা কৰি বিজেপিলৈ গুচি গ'ল। বিয়া সকাম সবাহ খাই যি দায়বদ্ধতাৰ পৰা পলায়ন কৰিলে। মিত্ৰতাৰ কথা বতৰাবোৰৰ উত্তৰ কি হয় এইটো মই নাজানো। মই এটা বস্তুৱে জানো যে ৰাইজৰ দলে মোক ইয়াত কাম কৰিবলৈ দায়িত্ব এটা দিছে,
আৰু কংগ্ৰেছৰ যিখন প্ৰথম প্ৰাৰ্থী তালিকা ওলাইছিল সেইখন আমাতকৈ আগত ওলাইছিল, কিন্তু তাত মৰিয়নি সমষ্টিত কোনো প্ৰাৰ্থী ঘোষণা কৰা হোৱা নাছিল। তাৰ পাছত আমি যিখিনি মিত্ৰতাৰ সন্দৰ্ভত আলোচনা হৈছিল সেইখিনিতো আমি জানো যে শিৱসাগৰ সমষ্টিৰ পাছতে যি 4টা সমষ্টি আমাক এৰা হৈছিল, দ্বিতীয়টো সমষ্টিয়ে ৰাইজৰ দলক এৰা হৈছিল। গতিকে কংগ্ৰেছ দলেও ভালদৰে জানে যে ক'ৰবাত ৰাইজৰ দলৰ সাংগঠনিক শক্তি মৰিয়নি সমষ্টিত যথেষ্ট সুদৃঢ়, নহ'লে শিৱসাগৰৰ পাছতে দ্বিতীয়টো সমষ্টি মৰিয়নি নহ'লহেঁতেন তেওঁলোকে এৰি দিম বুলি কোৱা। আৰু ক'ৰবাত আজিৰ দিনটোত হয়তো সকলোৱে বুজি পায় যে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াক প্ৰত্যাহ্বান জনাব পৰাকৈ ৰাইজৰ দলৰ ভেটি ইয়াত শক্তিশালী, ৰাইজৰ দলৰ ইয়াত কণ্ঠ, ৰাইজৰ দলৰ সকলো দিশৰ পৰা ৰাইজৰ দল শক্তিশালী। গতিকে মই নাভাবোঁ যে ইয়াৰ পাছত যি পৰিস্থিতিয়ে নাহক ৰাইজে, মই আশা কৰিম যে ৰাইজে হয়তো শুদ্ধ সিদ্ধান্ত ল'ব। মূল কথাটো হ'ল যে আমাক মৰিয়নিবাসী ৰাইজক দীৰ্ঘদিন ধৰি প্ৰতাৰণা কৰা হৈছে। ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া, তেখেতৰ মাতৃ, তেখেত হয়তো 5 বাৰ, মাতৃ 3 বাৰ, 8 বাৰ, তেখেতে নিজেই কোৱা হয়তো ভাষ্য। গতিকে ইমান দীৰ্ঘদিন ধৰি এটা পৰিয়াল এজন ব্যক্তিয়ে শাসন কৰাৰ পাছত তেখেতে বিজেপি কৰ্মীক ঠগিছে, কাৰণ যিসকল বিজেপি কৰ্মী হৰুৱাই তেখেত কংগ্ৰেছৰ পৰা জয়ী হৈছিলে সেইসকলৰ আজি বিজেপিত কোনো গুৰুত্ব নাই। তেখেতে কংগ্ৰেছকো ৰাইজকো ঠগিছে, কাৰণ দীৰ্ঘদিন ধৰি কংগ্ৰেছে সকলো দিয়াৰ পাছতো তেখেতে কংগ্ৰেছক বিশ্বাসঘাতকতা কৰি বিজেপিলৈ গুচি গ'ল। তেখেতে সমষ্টিৰ প্ৰতিজন ৰাইজক ঠগিছে, কাৰণ ৰাইজে আজিৰ দিনত পানী খাবলৈ পোৱা নাই, পশু চিকিৎসালয় এখন পোৱা নাই, সীমা সমস্যাৰ উত্তৰ নাই, আজি ধোদৰ আলিৰ উন্নয়ন নাই, গোমধৰ প্ৰজেক্টৰ নামত একো কাম নকৰিলে তেখেতে। ইয়াত পানীৰ প্ৰজেক্টৰ কোটি কোটি টকা কোনোবাই আত্মসাৎ কৰি লৈ গ'ল। আজি বহু মানুহৰ মাটিৰ পট্টা নাই। চিন্তামণি গড়ত আজি 1700 বিঘা মানুহৰ মাটি কব্জা কৰি খনন কৰিবলৈ লোৱা হৈছে, ম্যাদী পট্টা গৈছে। পশুপালক, আমাৰ মহপালক, মৎস্যপালকৰ জীৱন জীৱিকাৰ আচলতে ইয়াত নষ্ট হৈছে। গতিকে এই কথাবোৰৰ ক্ষেত্ৰত তেখেতৰ প্ৰতি যি আশা কৰি আজি মৰিয়নি টাউনখনৰ যি উন্নয়ন হ'ব লাগিছিলে দীৰ্ঘদিন একো নহ'ল। অভাৰব্ৰিজ এখন নহ'ল, ইয়াত যান জঁটৰ সমস্যাৰ কোনো উন্নয়ন নাই, চিকিৎসা যোনটো কেন্দ্ৰ আছে তাত কোনো সাধাৰণ মানুহে ট্ৰিটমেণ্ট কৰিবলৈ বিশেষ একো ফেচিলিটি নাপায়, শিক্ষা ব্যৱস্থাৰ কোনো উন্নয়ন নাই, চাহ শ্ৰমিকসকলক লৈ কোনো প্ৰজেক্ট প্ৰকল্প তেখেতে দীৰ্ঘদিনত উত্থাপন কৰা নুশুনিলোঁ। তেখেতসকলৰ দৈনিক মজুৰি বৃদ্ধিৰ ক্ষেত্ৰত কোনো সবল কণ্ঠ তেখেতৰ নাই, তেখেতসকলৰ জীৱন উন্নয়ন কৰাক লৈ তেখেতৰ কোনো প্ৰকল্পই নাই, প্ৰজেক্ট পৰিকল্পনা নাই। গতিকে দীৰ্ঘদিন ধৰি মৰিয়নিবাসী ৰাইজক ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই জনপ্ৰতিনিধি হিচাপে বিয়া সকাম সবাহ খাই যি দায়বদ্ধতাৰ পৰা পলায়ন কৰিলে, তেখেতৰ যি জনপ্ৰতিনিধি হিচাপে দায়িত্ব, মূল বিষয়বোৰ বিধানসভাত উপস্থাপন কৰা, আইন অনা, বিধেয়ক অনা, প্ৰজেক্ট অনা, প্ৰকল্প অনা, এই সমস্যাবোৰ সমাধানৰ ৰূপৰেখা তৈয়াৰ কৰা, এইবোৰৰ ক্ষেত্ৰত যি প্ৰতাৰণা কৰিলে, যি মৌনতা অৱলম্বন কৰিলে, কেৱল টুলুঙা আৰু তৰল কথাবোৰে কৈ থাকিলে, এই প্ৰতাৰণাৰ বিৰুদ্ধে এবাৰ ৰাইজে সিদ্ধান্ত ল'ব। আৰু ৰাইজে সেইজন মানুহকে বিধানসভালৈ পঠিয়াব বুলি মই বিশ্বাস কৰোঁ, যিজন মানুহে বিধানসভাত গৈ সেই সমস্যাবোৰৰ হকে মাত মাতিব পাৰিব। যদি ৰাইজে মোক কা আন্দোলনৰ প্ৰেক্ষাপটত মই মৰিয়নি আহিছোঁ, তেতিয়াৰ পৰা মোৰ ৰাজনৈতিক যাত্ৰা, সামাজিক যাত্ৰা, শৈক্ষিক যাত্ৰা ৰাইজে দেখি আহিছে ছাত্ৰ অৱস্থাৰ পৰা আজিলৈ। গতিকে মই এইটোৱে ক'ব বিচাৰোঁ ৰাইজক, যদি ৰাইজে ভাবে যে বিধানসভাত গৈ পানীৰ সমস্যাটোৰ ক্ষেত্ৰত মাত মাতিব পৰাকৈ এই ছোৱালীজনী সাহসী হয়, যদি ৰাইজে ভাবে যে গোমধৰ কোঁৱৰৰ প্ৰজেক্টৰ ক্ষেত্ৰত মাত মাতি প্ৰজেক্টৰ বাবে প্ৰকল্প এটা, কোটিটকীয়া প্ৰজেক্ট এটা উলিয়াই আনিব পৰাকৈ এই ছোৱালীজনীয়ে মাত মাতিব পাৰিব আৰু সাহস আছে, অন্ততঃ জ্ঞানশ্ৰী বৰাই নিজৰ কৰ্মৰে সেই বিশ্বাস ৰাইজৰ পৰা পাইছে, তেতিয়াহ'লে মই ভাবোঁ ৰাইজ মোৰ পক্ষত থাকিব। যদি ৰাইজে ভাবে যে নাগালেণ্ডৰ যি সীমা সমস্যা আছে, আন্তঃৰাজ্যিক সীমা সমস্যা, যাৰ বাবে বহু মানুহৰ কষ্ট হৈ আছে, এই সমস্যা দূৰকৰণৰ ক্ষেত্ৰত বিধানসভাত সাৱলীলভাৱে মাত মাতি সেই সমস্যাৰ যি আমাৰ আন্তঃৰাজ্যিক সীমা সমস্যাৰ ক্ষেত্ৰত দুয়োখন চৰকাৰৰ সন্মতি লাগিব, কেন্দ্ৰীয় চৰকাৰৰ প্ৰেছাৰ লাগিব, এই প্ৰেছাৰৰ আইনগত দিশবোৰ, সুৰুঙাবোৰ বিচাৰ বিশ্লেষণ কৰি তাৰ এটা প্ৰকৃত সমাধানৰ ৰূপৰেখা তৈয়াৰ কৰিব পৰাকৈ এই ছোৱালীজনীয়ে সক্ষম হ'ব, তেতিয়াহ'লে ৰাইজ মোৰ পক্ষত থাকিব। মই আশা কৰোঁ যে যদি মাটিৰ সমস্যা, আমাৰ যি জলাশয় খনন হ'ল তাৰ বিৰুদ্ধে মাত মাতি ৰাইজৰ সমস্যাবোৰ ৰাইজৰ পক্ষত থিয় হৈ থাকিব পৰাকৈ এই ছোৱালীজনীৰ সাহস আছে। দীৰ্ঘদিন ধৰি আদৰ্শৰ দৃষ্টিত, আদৰ্শৰ প্ৰশ্নত মই বিচলিত নোহোৱাকৈ আছোঁ। গতিকে ৰাইজে যদি সেই বিশ্বাস মোৰ চকুত দেখিছে, তেতিয়াহ'লে ৰাইজ মোৰ পক্ষত থাকিব। পশুপালক বহুত আছে, পশু চিকিৎসালয় এখন নাই, স্বাস্থ্যৰ সমস্যা বহুত আছে, চিকিৎসা কেন্দ্ৰৰ কোনো উন্নয়ন নাই। এই প্ৰশ্নবোৰত আমাৰ আজি গিবন অভয়াৰণ্যখনক লৈ কোনো প্ৰজেক্ট নহ'ল। আচলতে আমি তাক পৰ্যটনৰ এক উদ্যোগ ৰূপে গঢ়ি তোলা হ'লে আমাৰ বিভিন্ন ৰাইজৰ উন্নয়ন হ'লহেঁতেন। পানীৰ আজি মাটি শুকাই থাকে, খেতিয়কৰ জলসিঞ্চন নাই। এই সমস্যাবোৰ বিধানসভাত উত্থাপন হ'ব লাগিব আৰু উত্থাপন কৰিব পৰা এজন মানুহ জনপ্ৰতিনিধি তালৈ পঠাব লাগিব। মনত ৰাখিব লাগিব
যে বিধানসভাত এজন বিধায়কক যথেষ্ট কম সময় দিয়া হয় সেই কম সময়ৰ ভিতৰত খুব সাৱলীলভাৱে খুব পৰিকল্পিতভাৱে সেই কথাবোৰ উত্থাপন কৰি যিজন মানুহে সেই প্ৰজেক্ট লৈ আনিব পাৰে যিজন মানুহৰ ইমানটো দম থাকে যে চৰকাৰৰ লগত তৰ্ক বিতৰ্ক যুক্তি বিশ্লেষণ কৰি নিজৰ সমষ্টিৰ ৰাইজৰ বাবে উত্তৰ এটা উলিয়াই আনিব পাৰে সমাধান এটা উলিয়াই আনিব পাৰে সেইখিনি ৰাইজে যদি বিশ্বাস মোৰ মাজত দেখা পায় তেতিয়া ৰাইজ মোৰ পক্ষত থাকিব মোৰ কথাটো ৰাইজলৈ প্ৰতিশ্ৰুতি স্পষ্ট মই ইয়াতে থাকিম লুখুৰাখনত থাকিম হাঁহচৰাত থাকিম তিয়কত থাকিম মই ইয়াত ঘৰ লৈ থাকিম নিজে মাটি কিনি হ'লেও থাকিম মই মৰিয়নিৰ ছোৱালী হিচাপে থাকিম গতিকে মই মৰিয়নিৰ ৰাইজে মোক সুখে দুখে বিপদে আপদে সদায় লগত পাব কিন্তু বিয়া সবাহ সকাম খোৱাৰ সমান্তৰালকৈ সেইবোৰত মই কিমান উপস্থিত হ'ব পাৰোঁ নোৱাৰোঁ সেইটো পিছৰ কথা মোৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল মোৰ সমষ্টিৰ ৰাইজে খোৱা পানী শুই উঠি খাব পৰা পানী কাপ বিশুদ্ধ হয়নে নহয় তাৰ এটা সমাধান কিন্তু মই দিম মোৰ প্ৰতিশ্ৰুতি হ'ল যে মাটিৰ পানীৰ অভাৱত খেতিয়কে যাতে খেতি কৰিবলৈ নাপায় মাটি পৰি নাথাকে জলসিঞ্চনৰ ব্যৱস্থা এটা থাকে তাৰ কিন্তু সমাধানৰ ৰূপৰেখা মই তৈয়াৰ কৰিম মোৰ প্ৰতিশ্ৰুতি হ'ল যে সীমা সমস্যাত যিসকল ভুক্তভোগী ৰাইজ আছে তেওঁলোকে যাতে ভয়ত তাৰ সময় পাৰ কৰিব নালাগে তাৰ উত্তৰ এটা মই দিম যিসকলৰ মাটিৰ পট্টা নাই সেইসকলৰ মাটিৰ পট্টাৰ যাতে সমাধান হয় তাৰ উত্তৰ এটা দিম যিসকল শ্ৰমিক মানুহৰ আচলতে আজিও জীৱন জীৱিকাৰ প্ৰশ্নটো খুব জটিল হৈ আছে যিসকলৰ দৈনিক মজুৰি বৃদ্ধি হোৱা নাই সেইসকল মানুহৰ দৈনিক মজুৰি ন্যূনতম অন্ততঃ 500 টকা যাতে হ'ব লাগে তাৰ বাবে মই অন্ততঃ মাত মাতিম বাগানৰ ভাইসকলৰ দাদা ভাইটিও বাইদেউ ভণ্টিসকলৰ জীৱন জীৱিকা স্বাস্থ্য চিকিৎসা আমাৰ শিক্ষা সকলো যাতে উন্নত হয় তাৰ বাবে অন্ততঃ মাত মাতিম ইয়াৰ ভোদৰ আলিটো ইয়াৰ বিভিন্ন পঞ্চায়তৰ ৰাস্তা ঘাটপথ আজিও বেয়া কালি দেখিছোঁ যে চিকিৎসালয়লৈ চাইকেলত উঠাই মানুহ লৈ যাব লগা হৈছে পানী জলাশয়ৰ পৰা লেতেৰা পানী উঠাই হাতত কান্ধত লৈ আনিব লগা হৈছে দুৰ্গম পথেৰে এনে এটা অৱস্থা যাতে মোৰ সমষ্টিটোৰ নহয় তাৰ বাবে মই অন্ততঃ মাত মাতিম ইয়াত যাতে পশু চিকিৎসালয় চিকিৎসা ব্যৱস্থা যাতে উন্নত হয় শিক্ষা ব্যৱস্থা যাতে উন্নত হয় তাৰ বাবে মই অন্ততঃ মাত মাতিম যি জলাশয় খনন কৰি বহু ৰাইজৰ মৎস্য পালক আচলতে মহ পালক গৰু পালক চিকিৎসক যিসকল মানুহৰ জীৱন জীৱিকা জলাশয় খননৰ জৰিয়তে ধ্বংস কৰিবলৈ লোৱা হৈছে সেইসকল মানুহৰ জীৱন জীৱিকাত যাতে কেন্দ্ৰ চৰকাৰে ৰাম টাঙোন মাৰিব নোৱাৰে অমিত শ্বাহৰ প্ৰজেক্টৰ নামত কোনোবা দিল্লীৰ ওচৰত নতজানু হোৱা বহতীয়া হোৱা কোনোবা মানুহে যাতে সেই প্ৰজেক্টৰ বিৰোধিতা কৰিলে মোৰ টিকেট যাব বুলি মনে মনে বহি নাথাকে তেনেধৰণৰ এটা স্থিতি মই নলওঁ আমাৰ কথা স্পষ্ট চৰকাৰ যাৰ নাথাকক চৰকাৰ নিজৰ থাকক চৰকাৰ লোকৰ থাকক আমি মূৰ তল কৰি কথা নকওঁ মেৰুদণ্ড পোন কৰি আমি অসমীয়া জাতীয়তাবাদ খিলঞ্জীয়াৰ নেতৃত্বত অসমীয়া জাতিক আগবঢ়াই লৈ যাবলৈ বিচাৰোঁ গতিকে আমাৰ জাতীয় সমস্যাবোৰ আমাৰ ৰাইজৰ সমস্যাবোৰ আমাৰ খাটি খোৱা মানুহৰ সমস্যাবোৰ সমাধানৰ পথ বিধানসভাত আমি উলিয়াই আনিমেই আৰু মই এই আনিম বুলি কোৱা দৃঢ়তাটো মোৰ আছে বাকীখিনি ৰাইজৰ ওচৰত অনুৰোধ কৰিছোঁ মোক যদি সুযোগ